हेलो गाइस मोर चेनेलটোলৈ সকলোকে স্বাগতম জনাইছো। আজি মই এটা ইম্পৰ্টেন্ট কথা লৈ ভিডিঅ'টো লৈ আহিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অলপতে ঘোষণা কৰা অসমৰ শিক্ষা নীতিৰ ওপৰত যি মন্তব্য দিছে সেই বিষয়ে কিছু কথা আজি ভিডিঅ'টোত মই লৈ আহিছো। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ৰ বাবে। গতিকে ভিডিঅ'টো আৰম্ভ কৰো। ইতিমধ্যে আপোনালোকে মোবাইলৰ স্ক্ৰীনত দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ বহু পৰিমাণৰ শিক্ষানীতিৰ পৰিৱৰ্তনত কি কৈছে। হয়, 2022 চনৰ পৰা অসমত বলবৎ হ'ব নতুন শিক্ষানীতি। এই কাৰ্য 2022 চনৰ মাৰ্চ মাহৰ ভিতৰত যিকোনো পৰিস্থিতিত বাস্তৱায়িত কৰাৰ সম্পূৰ্ণ প্ৰচেষ্টা অসম চৰকাৰৰ। এই নীতিমতে অসমত নাথাকিব SSLC আৰু HS পৰীক্ষা, অৰ্থাৎ অসমত নাথাকিব 2022 চনৰ পৰা মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী। মোৰ মতে এইটো এটা ভাল খবৰ, কাৰণ বিগত 2 বছৰৰ পৰা কৰোনাই শিক্ষা ক্ষেত্ৰত যি এক স্থিৰতা লৈ আহিছিল, সেই স্থিৰতা হয়তো নতুন শিক্ষানীতিৰ দ্বাৰা আকৌ গতি ল'ব বুলি এক বৃহৎ আশা। ছাত্ৰ-ছাত্ৰীয়ে এক নতুন উদ্যমেৰে পঢ়াৰ বাট হৈছে নতুন শিক্ষানীতি। এই নীতিমতে নৱমমান শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে বাছনি কৰি ল'ব পাৰিব নিজৰ বিষয়সমূহ। যিহেতু নৱম আৰু দশম মানৰ স্কুলীয়া শিক্ষা হায়াৰ ছেকেণ্ডাৰীলৈ পৰিৱৰ্তন হ'ব, গতিকে নৱম মানৰ পৰা দ্বাদশ মানৰ এই সময়ছোৱাৰ বাবে শিক্ষাৰ 3টা ষ্ট্ৰীমত যিকোনো বিষয় ইয়াত বাছনি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা।